গছ কাটিলে অক্সিজেন বিচাৰি আন্দোলন কৰা মানুহখিনিয়ে পৰিস্মিতা হাজৰিকা বোলা সেই ছোৱালীজনীক বাৰু ৰক্ষা কৰিব পাৰিলেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু এই ভাষ্যটো আছিলেগৈ এগৰাকী মহামূৰ্খ পণ্ডিত, আৰু সেই পণ্ডিতগৰাকীয়ে নিজকে আকৌ পৰিচয় দিয়ে লেখিকা বুলি। আৰু সেই লেখিকাগৰাকীয়ে আজি কি হৈছে, তেওঁ এটা মানে ফেচবুকত পোষ্ট দিছে যে গছ কাটিলে আন্দোলন কৰে নহয়, আৰু সেই অক্সিজেন বিচাৰিবলৈ আন্দোলন কৰে, কিন্তু সেই আন্দোলনকাৰীসকলে বোলে ছোৱালীজনীক ৰক্ষা কৰিব পাৰিলেনে? এই মহামূৰ্খজনীক মই এতিয়া কৈছোঁ, সেই মহামূৰ্খজনীয়ে জানে নে নাই শুকান গছে বাৰু অক্সিজেন দিব পাৰেনে, নে কেঁচা গছে অক্সিজেন দিব পাৰে? আৰু ফুটাত ফুট উঠি আমাৰ মুখ্যমন্ত্ৰীয়েও কিছু কথা কৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি গছ কেনেকৈ কাটিম, কাৰণ আন্দোলনকাৰীসকল জঁপিয়াই পৰে। এতিয়া মুখ্যমন্ত্ৰীকো মই কৈছোঁ, শুনক, আপোনালোকক শুকান গছ কাটিলে কোনোবাই আন্দোলন কৰিছে নেকি? কোনেওতো আন্দোলন কৰা নাই। আপোনালোকে যোন জেগাত যিবিলাক গছৰ তলত নেকি মানুহ জিৰণি লয়, সেই গছখিনি কটাৰ কাৰণেহে আপোনালোক মানে আন্দোলন কৰে, হয় নে নহয়? আপোনালোকে দেখিছে এদিন বা দুদিন যদি গুৱাহাটীত ৰ'দ দিয়ে, তেন্তে হ'লে একদম মানুহৰ হাৰাশাস্তি, মানুহ থাকিবলৈ জেগা নোহোৱা হয়। মানে গছৰ ফেনেতো কামেই নকৰে, তেওঁলোকৰ কথাটো বেলেগ, তেওঁলোকৰ এচি আছে নহয় জানো, আমাৰতো এচি নাই। গতিকে আমি গছৰ তলতেই থাকিব লাগিব। আৰু মুখ্যমন্ত্ৰীয়ে কি কৰিছে, সেই গছবিলাক কাটে। আৰু সেই গছবিলাক আচলতে মুখ্যমন্ত্ৰীয়ে নাকাটে, তেওঁ লগাই দিয়ে, আৰু তাৰ বিনিময়ত ধৰক বোলে কিবা কিবি বনাবৰ কাৰণে আচলতে গছখিনি কাটে, সেইটো। কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো বাৰু মিছা কথা কৈছেনে নাই আপোনালোকে কওকচোন। তেওঁ কৈছে যে আমি গছ কাটিবলৈ ধৰিলেই বোলে আন্দোলন কৰে বুলি কৈছে, কিন্তু সেইটো যে একে গোকাত মিছা কথা। কোনেও শুকান ডালসোপা কাটিলে, সেই ওলমি থকা ডালসোপা কাটিলে কোনেও কাকো বাধা প্ৰদান নকৰে, কোনেও আন্দোলন নকৰে। হয়, যিবিলাক আন্দোলন কৰে সেইবিলাক আন্দোলন আকৌ কি হয়, সেই কেঁচা গছবিলাক যাৰ তলত থাকি নেকি মানুহে জিৰণি লয়, উশাহটো ল'ব পাৰে, আৰু সেইবিলাক গছ কাটিলেহে আন্দোলন লোৱা কিন্তু দেখিছোঁ, বা আমিও আন্দোলন কৰিছোঁ। কিন্তু এই কথাটো এইটোৱে, মুখ্যমন্ত্ৰীৰ কথাটো মই কৈ দিলোঁ। কিন্তু এই মহামূৰ্খজনীয়ে যে ক'লে, মুখ্যমন্ত্ৰীয়ে ক'লে এটা, আৰু এই মহামূৰ্খজনীয়ে ক'লে এটা। মহামূৰ্খজনীয়ে ক'লে কি, বোলে শুকান গছ বোলে, আচলতে তেওঁ কি কৰিছে, আৰু সেইবিলাক যে পষ্ট কৰে সকলোবিলাক কি কৰে, তেওঁলোকে মানে এই বা মুখ্যমন্ত্ৰী হওক, কাবাক হওক, এইবিলাকক মানে টেগ কৰে। আৰু টেগ কৰাৰ কাৰণটো কি বাৰু, মানে তেওঁ ভাবে যে মই ইয়াৰ এনেকৈ পপুলাৰ হওঁ। আৰু সেইগৰাকীয়ে সিদিনাখন কিবা মানে কেনেকুৱা ধৰণৰ কথা কিছুমান কৈ পেলাই ফেচবুকত দিছে, দেখিছে নহয়। বগৰী গছৰ কাটাৰ তলত সম্ভৱ জানো, সেইটো আৰু সেই চেপ্টাৰটোলৈ নাযাওঁ, মই বনাইছোঁ বেলেগ এটাহে ভিডিঅ' নহয় জানো। কিন্তু সেই মহামূৰ্খজনীক কৈছোঁ, শুনক, কেঁচা গছে যিবিলাক গছ, এইবিলাক গছ দেখিছে নহয় মোৰ ছাইডত আছে, এই গছবিলাকে অক্সিজেন দিব। এই শুকান গছ মৰা ঠাইৰ নিচিনা সেই শুকান গছবিলাকে অক্সিজেন নিদিয়ে। আৰু সেই মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ কৰোঁ, একেবাৰে আপোনালোকে মানে কি কৰক, মানে গণেশগুৰিৰ পৰা যিখিনি চিৰিয়াখানা যায়, মই এইখিনি দেখিছোঁৱেই বাৰু, আৰু সেইখিনিত যি নেকি গণেশগুৰিৰ পৰা চিৰিয়াখানালৈ যায়, সেই ৰাস্তাটোত বহুতো শুকান গছ আছে, মই কৈছোঁ নহয়, সেইখিনি কটাৰ ব্যৱস্থা কৰক। তেতিয়া আপুনি যদি গছ কাটোতে কোনোবাই আন্দোলন কৰে, তেতিয়াহ'লে বেলেগ কথা নহয়, তেতিয়া আমিয়ে প্ৰতিবাদ কৰিম নহয় জানো, কিহৰ কাৰণে আপোনালোকে গছ কাটিবলৈ নিদিব বুলি। গতিকে বন্ধু বান্ধৱীসকল, এই মহামূৰ্খজনী কথানো কি ক'ব, মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে ঠিকেই কৈছে, কিন্তু ঠিকেই কৈছে যদিনো তেওঁ এটা গোকাত মিছা কথা কৈছে। কোনো দিনাখনে শুকান গছ কাটোতে আন্দোলন কৰা নাই, আৰু শুকান গছ কাটিবলৈ লওঁতে কোনেও আন্দোলন কৰিবলৈ সাহস নকৰে। গমটো পাইছেই মানুহখিনিয়ে যে গছৰ ডাল পৰি পেলাই কি হৈ গৈছে। গতিকে বন্ধু বান্ধৱীসকল, মিছা কথাৰো এটা সীমা থাকে, আৰু তেওঁ হ'ল এজন অসমৰ মুখ্যমন্ত্ৰী, হয় নে নহয়? আৰু মুখ্যমন্ত্ৰী এজনৰ মুখত এনেকুৱা কিছুমান মিছা কথাই শোভা নাপায়। তেওঁ যি কাম কৰিছে ভালে ভালে কৰি যাওক, আৰু তেওঁ এতিয়া কি কৰিব লাগিব, গোটেই শুকান গছবিলাক তেওঁ এফালৰ পৰা কাটি যাওক। তাত কোনোবাই যদি আন্দোলন কৰে, তেতিয়া সেইটো ব্যৱস্থাও বেলেগ হ'ব, হয় নে নহয়? জানেই নহয় তেওঁ হাতত সকলোখিনি সম্ভৱ, আৰু গতিকে তেওঁ ইমান ভয় কৰিবলৈ কি আছে। গতিকে শুকান গছ কাটক, কেঁচা গছ নহয়। আপোনালোকে গমেই পায়, একদম ব্ৰিজৰ নামত আমাৰ গুৱাহাটীখনত কি হৈছে, এডালো গছ নায়েই বুলি ক'ব পাৰি। আপোনালোকে আগতে দেখিছে চাগে, ছুপাৰ মাৰ্কেট আহোঁতে আগতে ছুপাৰ মাৰ্কেটৰ সেইখিনিত কিমান গছ নহয় জানো, কিন্তু সেই ছুপাৰ মাৰ্কেট এতিয়া গছ কাটি কৰি কিবা কিন্তু ৰুইছে দেই। ক'ব
লাগিব আকৌ মানে মই নকলেও সেইটো এটা মহাপাপ হ'ব মানে বহুত গছ ৰুইছে সেইখিনিত আৰু এতিয়া গছবিলাক ডাঙৰ হোৱা নাই নহয় জানো কিন্তু ডাঙৰ হ'লে ভাল হ'ব কিন্তু সেই আগৰ গছবিলাক কাটি পেলালে আৰু সেইটো কাৰণে এতিয়া সেই জেগাখিনিত যদি কেনেবাকৈ মানে ট্ৰেফিক জামত পৰি যায় মানুহে একদম বাপ কাঢ়ি যায় গতিকে বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া আপোনালোকে দেখিলেই আৰু এতিয়া আপোনালোকে চাওকচোন মুখ্যমন্ত্ৰীয়ে কি কথাষাৰ ক'লে আপোনালোকে নিজে এবাৰ ভাবি চাওক এনেকৈ বাৰু কয়নে এজন মুখ্যমন্ত্ৰী হৈ পেলাই তেওঁ এইষাৰ কথা ক'ব লাগিছিল নে আপোনালোকক মই দেখাই দিলোঁ নহ'লে আকৌ ছেকেণ্ডতে তেওঁ কৈ দিব নহয় যে মিছা কথা বুলি এইবিলাকতো মই সদায় কৈ থাকোঁ যে গছবিলাক বুঢ়া হ'লে কাটিব অনুমতি দিব লাগে এতিয়াতো আমি আপোনালোকে এনেকুৱা পৰিৱেশ কৰি দিলে একো চুব নোৱাৰা হৈ গ'লো ন এতিয়া যোনে গছ কাটাৰ বিৰুদ্ধে আন্দোলন কৰে তেওঁলোকে আজি ফেচবুক দি আছে গছবিলাক ভাল কৰি ৰখা নাই এতিয়া এইটো এটা প্ৰচেছ যে কিছুমান গছ যেতিয়া বিপদজনক অৱস্থালৈকে আহে সেই গছটো আমি কাটিব লাগিব কাটিলে মানুহ কিছুমান ওলাই আহে বিপদজনক গছ আজি দীঘলী পুখুৰীটো যিকেইডাল গছক লৈ আন্দোলন কৰিলে 10 বছৰ পিছত ইও বাগৰিব কাৰণ এটাতো তাৰোতো জীৱনকাল আছে সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰে যে আয়ুক চাই পেলাই গছডাল কাটি তাত নতুন প্লেণ্টেশ্যন কৰে কিন্তু ইমান হুলস্থুল হৈ যায় এতিয়া কালিও চাবুৱাৰ ছোৱালীজনীৰ মৃত্যু হৈছে দুখজনক সেই গছডাল কাটিব লাগিছিলে আগতে কিন্তু কাটাৰ কাৰণে পৰিৱেশটো নাই নহয় এতিয়া আপুনি অলপমান আপুনি এটা ছ'চিয়েল মিডিয়াত অলপ লিখক যে মহানগৰীত বিপদজনক গছবিলাক চৰকাৰে কাটিব লাগে কিয় কাটা নাই বুলি তেতিয়াহ'লে মই কাটি দিম নহ'লে আকৌ কাটা আৰম্ভ কৰাৰ লগে লগে সিফালৰ পৰা আহি যায় যে কিয় কাটিলে নিশ্চয় আপোনালোকে দেখিলে দেখাৰ পিছত আৰু এতিয়া মই বেলেগখিনি ক'ব লাগে বুলি নাভাবোঁ গতিকে বন্ধু বান্ধৱীসকল সকলোকে সুস্বাস্থ্য কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই